জন্ম লভিছিলে জ্ঞানৰ আলয় জন্ম লভিছিলে জ্ঞানৰ আলয় 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় হয় নাই 14 নং হয়নে 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় মই আকৌ কৈছো 1948 চনতে ইফালে বঙাইগাঁও আৰু বৈতামাৰী বঙাইগাঁও বৈতামাৰী সমীপতে জন্ম লভিছিলে জ্ঞানৰ আলয় 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় ৰেকৰ্ডিং বহুতে কৰিছে কিন্তু গান নহয় দেই কথাকিটা মই গানেৰে সজাইছো ৰেকৰ্ডিং কৰিলে আকৌ ভুল লাগি যাব আকৌ কোনোবাই পাব সমালোচনা কৰিব এটো ভুল কেলে কেলে বিপিন চাও ডাঙৰ যদি মই এই গানটোকে যদি অকমান মই তালত আমাৰ তালে তালে মিউজিকৰ তালে তালে যদি কৰা হয় কেনেকুৱা হ'ব যদি এনেকে বুজা হয় আপুনি বজাওকচোন ধিতা 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 1948 চনতে বঙাইগাঁও বৈতামাৰী সমীপতে জন্ম লভিছিলে জ্ঞানৰ আলয় 14 নং বৈতামাৰী প্ৰাথমিক বিদ্যালয় 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় 14 নং ডেকলিমাৰী প্ৰাথমিক प्राथमिक विद्यालय 14 नং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাপকসকলতো এতিয়া নাই চাগে ন 75 বছৰ হ'ল যদিও আছে আর যদি নাই যদি নাথাকক আমি আজি তেখেতলোকক যদি নাথাকক কুশলে থাকক শান্তিৰে থাকক তাৰে কামনা কৰিছো বহু দিন হল দিন মা গনি গনি বছৰ হ'ল পক্ষতো বছৰো পূৰ্ণ হ'ল প্ৰতিষ্ঠাপক নাথাকিলে কি হ'ব আপোনালোক আছে হয়নে দিন মা গনি গনি বছৰ হ'ল পক্ষতো বছৰো পূৰ্ণ হ'ল প্ৰতিষ্ঠাপকসকলৰ সুখৰ চকু পানী দুগালেৰে নিগৰি গ'ল যদি প্ৰতিষ্ঠাপক নাই শুভাকাংক্ষীসকলৰ সুখৰ চকু পানী দুগালেৰে নিগলি গ'ল দুখৰ নহয় কিন্তু চকু পানী সুখৰ দিন মা গনি গনি বছৰ হ'ল পক্ষতো বছৰো পূৰ্ণ হ'ল দিন মা গনি গনি বছৰ হ'ল পক্ষতো বছৰো পূৰ্ণ হ'ল শুভাকাংক্ষীসকলৰ সুখৰ চকু পানী দুগালেৰে নিগৰি গ'ল শুভাকাংক্ষীসকলৰ সুখৰ চকু পানী দুগালেৰে নিগৰি গ'ল 1948 চনতে বঙাইগাঁও বৈতামাৰী সমীপতে জন্ম লভিছিলে জ্ঞানৰ আলয় ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় 14 নং ডেকলিমাৰী প্ৰাথমিক বিদ্যালয় ধন্যবাদ কথাবিলাক গানেৰে সজাইছিলো অকণমান বেছি সময় পোৱা নাছিলো মই আকৌ মানুহবিলাক গৈ মাত দিবলৈ গৈ আছে ফটো মাৰিবলৈ গৈ আছে গতিকে লিখিবলৈ সুবিধা নহ'ল মোৰ আজি কি নহওক
এ রহে দয়